Hi guys, welcome to my miনি vlog. আজি ৰাতিপুৱা সোনকালে উঠিলো উঠি ভাইটিহঁতৰ কলেজলৈ গলো মানে মা আৰু মই মানে সিহঁতক আজি এক্সকাৰছনলৈ নিছে বাহমৰালৈ তাৰপিছত সিহঁতক বিদায় দি আমি আহিলো আকৌ ঘূৰি তাৰপিছত ঘূৰি আহি আকৌ চাহ অকণ খালো চাহ খাই মেলি ঘৰ আহি পালোহি ঘৰ আহি পোৱাৰ পিছত বায়ে আকৌ মোক সিহঁতৰ ঘৰলৈ লৈ গ'ল আজি বোলে মোক মেগী আমলেট খুৱাই মেগীখিনি বইল কৰি মেলি তাত মছলা দিলে তাৰপিছত পিয়াজ বিলাহী কাটি থৈছিলে সেইখিনিও দিলে ভালদৰে মিক্স কৰিলে এইখিনি মিক্স কৰি হোৱাৰ পিছত আকৌ ডিম দিও মিক্স কৰিলে তাত আকৌ নিমখ দিলে নিমখ দি মেলি আকৌ ভালকৈ মিক্স কৰিলে তাৰপিছত তাৱাখন গৰম হোৱাৰ পিছত মিঠাতেল দি মেলি এইখিনি দি দিলে ধুনীয়াকৈ সমান কৰি ল'লে সমান কৰাৰ পিছত ইলুটি কৰি দিলে আৰু তাৰপিছত হৈয়ে গ'ল আমাৰ মেগী আমলেট মই প্ৰথম খাইছোঁ দেই খাবলৈ কিন্তু সঁচাকৈ বহুত ধুনীয়া আছিলে লগত আকৌ কফিও বনাই খোৱালে দেই আমাৰ বৈও খাই আছে তাৰপিছত মায়ে ক'লে বোলে টাউনলৈ যায় মা তাৰপিছত ঘূৰি আহোঁতে মাক আকৌ মই মেলাটো সোমাই আনিলোঁ সোমায়ে জুবিনদাৰ ফটোখন দেখি মনটো সঁচাকৈ সেমেকি উঠিল তাৰপিছত দেখিছেনে ইমান ধুনীয়া জুমকা মোক আকৌ মায়ে এযোৰো কিনি নিদিলে মায়ে ইটোৰ পিছত সিটো চোৱাতহে লাগিলে তাৰপিছত ঘৰলৈ গুচি আহিলোঁ আৰু ঘৰলৈ আহি ফ্ৰেছ হ'লোঁ ফ্ৰেছ হোৱাৰ পিছত আমাৰ দেহা আহি টেবুলৰ তলত লুকাই আছিলে তাৰপিছত দেখিছেনে তাইৰ ষ্টাইল তাৰপিছত ভণ্টি ভাইটি আহিলে নে ভণ্টিয়ে আকৌ মোলৈ কি আনিছে চব মেটেকানো আনেনে ইমান দূৰৰ পৰা তাৰপিছত ভাইটি আনিছে চকলেট বাৰু যি কি নহওক আনিছেতো মই তেনেকৈ কোৱাৰ কাৰণে ভণ্টিৰ ইমানেই খঙো তাৰপিছত তাইক মই আকৌ 10 টকীয়া চিঙৰা দি চাহ খুৱাইছোঁ তাই বকিয়ে খাই আছে আৰু তাৰপিছত আকৌ মায়ে দেহাক অকণমান ওলোৱাই নিলে চাওক তাই ফুৰিবলৈ পাই হাঁহি কেনেকুৱা তো বাই গাইছ আজিলৈ ভিডিঅ'টো ইমানেই